হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? তো ভালেই হ'ব চাগে। তো মোৰ কিন্তু বহুত বেয়া খবৰ, কাৰণ কালি ৰাতিয়ে হৰাইছিলে 10টা হাঁহ। সেই 10টা হাঁহৰ ভিতৰত এটা হাঁহো দেখা দেখি নাই দিলে। এতিয়া গোটাই এই পথাৰখন গোটাই বিচাৰিছোঁ। আমাৰ ঘৰ আছে কিমান দূৰৰে, বহুত ঘৰ আছে বাৰু। এতিয়া ক'ত পাওঁ গাইছ, বহুত বেয়া লগা ঘটনা হৈছে। কি হ'ব? গাইছ, নিৰ্দিষ্ট এখন জাগাই নাই। চব বিচাৰি বিচাৰি একদম ভৰি হাত একদম হেৰি হৈ গৈছিলে। মানে ৰাতিপুৱা 4:30 পৰা বিচাৰিছোঁ, এতিয়া কমচে কম 7:30 বাজিলে। 4:30 বিচাৰাৰ পিছত এতিয়ালৈ একোৱেই নাই সন্ধান পাওঁ। এটা দুটা হ'লেও বেলেগ কথা গাইছ, 10টাকে হাঁহ কি হ'ব নহয় এতিয়া মই ভাবিয়ে পোৱা নাই গাইছ। তাৰপৰা সৰু সৰু নহয় ন, ডাঙৰ ডাঙৰ। যদি জুম কৰি দেখাব পাৰে দেখাম বাৰু, আপোনালোক চাব হাঁ। একদম চিধা চিধি এনেকৈ চাই থাকিব, এনেকৈ বহুত দূৰত আছে। একদম কি ক'ম আৰু, কেমেৰাই ফাটি যাব ইমান জুম দা, মানে ক'ব নোৱাৰিম আৰু। বহুত দূৰত আছে ঘৰ। মানে এইখন পথাৰ গোটাই বিচাৰি বিচাৰি ফুৰিছোঁ। ইমান ডাঙৰ পথাৰ। ঘৰত চোৱাবিলাকেতো জানেই চাগে এইখন পথাৰৰ কথা। তো ল'ৰা চোৱাৰ মাথাইটো এইটো চাইডে এখন পথাৰ যে ডাঙৰ পথাৰখন, সেইটো পচলা সেইটো চাইডে নহয়, কিন্তু আমাৰ এইটো চাইডে এখন। তো কিমান ডাঙৰ পথাৰ হ'ব পাৰে, কিন্তু হাঁহকেইটা এতিয়া যাব পাৰে ক'ত? 10টাকে হাঁহ, আৰে কিবা খালেওতো 10টাকে হাঁহ খাব নোৱাৰে নহয়। ইমান বহুত দুখ, কম কি আৰু, উপায় নাই। এই ছটা আৰু ল'ৰা লৈ এনেদৰে ঘূৰি আছোঁ। পানী পালোঁ, নাপানী নাই আৰু গাইছ। বহুত ডাঙৰ ঘটনা এটা হ'ব লগা আছিল। কি ক'ম, বহুত দুখৰ ঘটনা গাইছ। এতিয়া এনেকৈ আলি আলি খোজকাঢ়ি যাব লগা হৈছে। অ'ত পৰছোঁ ত'ত পৰছোঁ, উপায় নাই। এতিয়া মোবাইলটো লৈ আছোঁ, যদিও ঘৰত কিবাকৈ পায় খবৰটো দেখ বুলি কেনে মোবাইলটো লৈ আছোঁ। আৱাজ শুনি নুকো চাওঁ আছোঁ গাইছ। আহ 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 গাইছ, ক'তো আৱাজ নাই গাইছ। এই পানী বোকা ফালি যাব লগা হৈছে ৱাটাৰলৈ মাজে মাজে গাইছ। ক'লো কি, দুখৰ সীমাই নাই। কিছুমানে কমেণ্ট কৰিব আকৌ, তো হাঁহকেইটাও হৰিছে, তো হাঁহকেইটাও ভিডিঅ' কৰি দিব লাগে নেকি? আৰু এটাইতো কমেণ্ট কৰে ভাই কিছুমানে, মই বোলে ভিডিঅ' বনোৱা, মই বোলে ডাইৰেক্ট কথা ক'ব লাজ কৰোঁ, ভিডিঅ'ত বোলে বহুত বকিব পাৰোঁ কথা। সেইটো বাৰু মোৰ কথা, এইটো মই কথা কমকৈ কওঁ, বেছিকৈ কওঁ, মোৰ কথা নহয় গাইছ। তো আপোনালোকে ভাল পায়, আপোনালোকে ছাপোৰ্ট কৰি গ'লে হ'ল সদায় মোক। তো ব'লক তেতিয়াহ'লে মই ভিডিঅ'টো আগলৈ যাই থাকোঁ, ক'ত দেখা পালে দেখাম আৰু আপোনালোকক। হাঁহকেইটা পালে গম পাবই, আৰু নাপালে আৰু কি ক'ব আৰু, উপায় নাই আৰু, বাদ দিব লাগিব আৰু 10টা হাঁহ। ক'ত বিচাৰি যাম ভাল লাগছে আৰু গাইছ। চাওকচোন ইমান ধুনীয়া এখন পথাৰ এখন, চব সেউজীয়া সেউজীয়াকৈ পেলাই ধাননি খেতি চাওঁ। ভাল খবৰ এটা আহি গ'ল, হাঁহকেইটা পালে বোলে ঘৰত। এতিয়া মই আকৌ এইডোখৰ খোজকাঢ়ি যাই থাকিম এতিয়া এনেকৈ গাইছ। এতিয়াহে মনটো অলপ বহুত ভাল লাগছে গাইছ। কি হ'ব নহয়, 10টাকে হাঁহ হৰালে কাৰণো বেয়া নালাগিব গাইছ, কওকচোন আপোনালোকে। এটা দুটা নহয়, 10টা হাঁহ গাইছ। বহুত একদম কি ক'ম আৰু, মই ৰাতিটো টোপনিয়ে নাই। 4টা বজাত উঠিছোঁ, উঠালে মানে পোহৰ হৈছে, আৰু মাইক কৈছোঁ ব'ল। মাৰ ৰুমত এতিয়া ভিডিঅ' কৰিব নহ'ল, কিন্তু মায়ে কৈছে ব'ল যাওঁ। তাৰপিছত মায়ে আকৌ মোৰ পিছে পিছে আহিছে, কাৰণ কালি গধূলি বিচাৰিছোঁ 7টা বজালৈ, তাৰপিছত বিচাৰিব পৰা নাই। নিবিচাৰা কাৰণটো হ'ল গাইছ, এতিয়া এই ৰাস্তাত বিচাৰিম, ক'ৰবাত দিন বেয়া হৈ থাকিব, ক'ৰবাত সাপে খুট মাৰি দিব, কৃষ্ণ কৃষ্ণ ক'ব নাপায় বাৰু, সেইবিলাক কথা ক'ব নাপায়। হ'লেও বহুত ভয় লাগেতো ৰাতি অকলে অকলে বিচাৰা, ধেমালি নহয় গাইছ। আৰু ইমান সৰুৰ পৰা দীঘল কৰিছোঁ, ডাঙৰ দীঘল কৰিলোঁ এজিলে সৰলি, চবৰে বেয়া লাগব মনটো হয়নে নহয় কওকচোন বাৰু আপোনালোকে। ক'ৰবাত যদি হাঁহৰ লোম এডালো বা কিবা লোম এডালো দেখা পাওঁ, তাৰমানে আমাৰ হাঁহকেইটাই হ'ব পাৰে, এনেকুৱা ভাল লাগে। আজি সেইখিনিডাল দেখা পাইছিলোঁ মই দেখাব নহ'ল, কি ক'ব নহয় আৰু। তো ব'লক তেতিয়াহ'লে মোৰ লগত। গাইছ
মানুহবিলাকে যে বেয়াকৈ কমেণ্ট দিয়ে, বেয়াকৈ কমেণ্ট দি কি লাভ পায় কওকচোন বাৰু? হে, বেয়াকৈ কমেণ্ট দি লাভ কি আছে? মই ভাবি নাপাওঁ। সেইকাৰণে ভিডিঅ'ৰ লগত মই কমেণ্ট অফ কৰি দিছোঁ প্ৰায়। মই যিকেইটা ব্লগ ভিডিঅ' বনাইছোঁ, সি কৈছে মোক তই যদি এইবাৰ নেক্সট টাইম ব্লগ ভিডিঅ' এটা মোক বোলে জেলত দিব হা। সি মোক জেলত দিব পাৰিব নেকি কিবা? এতিয়া মোৰ ইচ্ছা, মই ভিডিঅ' বনাইছোঁ, মোৰ মোবাইল, মোৰ কথা, তই কোন ক'ব লাগে? সেইকাৰণে মই কৈছোঁ মই ইয়াক কণ্টেক্ট নাম্বাৰ আছিলোঁ, তই মোক কল কৰ, কথা পাতি দৰকাৰ আছে। কিন্তু সি মোক ফোন নকৰিলা। কি হ'ব নহয়, অকণমান যদি ক'ৰবাত আগবঢ়াবলৈ খোজোঁ, তাৰমানে এই কিছুমান হেৰি আছে না, ফটো বুলি কয়, তাৰমানে আগবঢ়াব দিবেন হেৰি নকৰা মানুহবিলাক, মানে চাপোৰ্ট নকৰা মানুহ আৰু কি আগবাঢ়ি যাবি তহঁতে, তেনেকুৱা টাইপৰ মানুহ। প্ৰত্যেকটো ইউটিউবৰ কথাটো হয় বাৰু, জানো বাৰু। এই দে বাকী যি হয় হওক, যোনে যি ক'লেও ক'লা, নক'লেও নাই, মই ভিডিঅ' বনোৱাটো বনাই থাকিম। বাকী বেয়া ঘণ্টা কম আহি যাই আছোঁ বৰ্তমান। এতিয়া মই ৰাস্তাই ৰাস্তা পাম বাৰু এইখিনি, তাৰপিছত আকৌ যাব লাগিব আমাৰ ৰাস্তা দি মাথাই ঘৰত যাব লাগিব। কিমান দূৰত আছোঁ চাই পঢ়লোঁ এতিয়া গাইছ। ভৰি অৱস্থা দেখিছেনে ইমান বোকা, পানী ফালি আহিছোঁ গোটেই। গাইছ কি হ'ব নহয়, ভাগৰ লাগিছে গাইছ। আৰু বোকাত খোজ কঢ়া ধেমালি নহয়, পথৰ মাজত থাকোঁ। ভাগৰ গাইছ। হাঁহ বোলে ঘৰত বান্ধি থৈছে আৰু, ঘৰৰ পৰা ফোন আহিছে মাত্ৰ জাষ্ট, কৈছে বান্ধি থৈছোঁ মায়ে বোলে আকৌ বিচাৰি আহিছিল, আকৌ মায়েক মাতিলে ঘৰৰ পৰা, কৈছে ফোন কৰিছোঁ আহি আছে তই আহ। তাৰপিছত নাই গুচি গ'ল। এতিয়া মই যাই আছোঁ ঘৰলৈ, তোৰ ঘৰত গৈ লগ পাই আছোঁ একেবাৰে। তো আধা ৰাস্তাত দেখাম বাৰু, তাৰমানে থাকি দিব পাৰে কিমান দূৰ আহিছোঁ নাইছোঁ, তোৰ চাই থাকক। সেই গঁৰালত গঁৰালত এইনে তো আৰু